আইতা আৰু এটা সাধু কোৱা না এতিয়া আৰু সাধু শুনাৰ সময় নাই মাৰো চাগে ভাত পানী হলে বল ভাত খাগে আইতা মোৰ যে ভাল সাধু এটা শুনিবলৈ বৰ মন গৈছে বৰ আমনি কৰ পাই নহয় আইতা কক না তোক মই সাধু কম কিন্তু মাৰে যদি সাধু কোৱাৰ মাজত ভাত খাবলৈ মাতে আৰু তাৰ পিছৰখিনি কিন্তু মই কালি লৈ ঠিক আছে আইতা তেনেহলে শুন তোক আজি মই চিলনীৰ জীয়েকৰ সাধু চিলনীৰ জীয়েকৰ সাধু চিলনীৰ জীয়েকৰ সাধু কক তেনেহলে শুন এখন দেশত এজন কুমাৰ আছিল কুমাৰজনৰ নাম আছিল ভীম ভীম নৰাম ক'ৰ পৰা আহিলি বাহ ক'ৰ পৰানো আহিবি পথাৰৰ পৰা হাল বাই ঘৰত সোমাইছোহে মাত্ৰ তাই কুলখনীয়ে ৰাউচি জুৰিবলৈ আৰম্ভ কৰিলেই নহয় কিহৰ কাৰণে পৰহিয়ে পানী থোৱা কলহ এটা ভাগিল তাৰ পিছত নিবলৈ কৈয়ে আছিল কিন্তু মইহে নিব পৰা নাই ধান এটো নহ'লেও কিবা এটা মূল্য দিব লাগিব দেচোন হেৰৌ নৰাম তই মোৰ চকুৰে আঁতৰ নে মোবাইলৰে আঁতৰ কচোন তই হা নিয়া বস্তু তই লৈ যাব লাগিছিল দিয়া মোক হৈয়ে থাকিব সেইটো কিবা কথা হ'ল নেকি হ'লেও ভাল নালাগে দেচোন হেৰৌ নৰাম মাটিৰ বস্তু হে খুন্দা খুন্দি লাগিলে ভাগিব দেচোন হে কিনো ডাঙৰ কথাটো হ'ল তই ধৰি পাতে মোৰ পৰা মূল্য নিদিয়াকৈ কিবা এটা নিলিয়ে তাতেনো তোৰ কি মহাভাৰতখন অশুদ্ধ গ'ল কচোন তই মোক আজি ভাল বচালি ভগৱানে তোক কৃপা কৰক কি হ'ল ভীম মই কিবা নক'বলগীয়া কথা ক'লো নেকি কি হ'ল তোৰ ভগৱানৰ কথা নকবি নৰা কিয় ভগৱানে মোক কিবা নকৰেও মোক মাহিয়া চকুৰে চাই তেনেকৈ নকবি ভীম ঈশ্বৰৰ কৃপাতহে তোৰ ইমান ধনজন হৈছে ধনজনে সকলো নহয় তেনেহ'লে খওঁতে কণা গোসাঁই তোক সকলো দিছে নিদিলে কেৱল ল'ৰা পোৱালি এটা লেখি ছজনীকৈ ছোৱালী জন্ম দিলে মেলেকিয়ে তই কৈছো নৰাম ল'ৰা এটা বাপেকে হ'বলৈ নাপালে মনটো শান্তি লাগে জানো কচোন কেনেকৈ লাগিব মৰাৰ পিছত সাৰহুচি কৰিবলৈকেতো ল'ৰা এটা লাগে মুখত জুইকুৰা দিবলৈতো ল'ৰা এটা লাগে সি কণাই হওক বা খুৰাই হওক ক'ৰবাত চোৱা মেলা কৰিছনে কৰিলো তোৰ ঘৰৰ পৰা তোৰ ভনাইকলৈকে কৰালো দোলপচতি জেতুকীৰ পৰা তোৰ ভুগিলা বুলিয়েকে কৰালো বেজালি ঘৰ বেজৰ পৰা তোৰ মায়েকলৈকে কৰালো সেৱা সৎকাৰ বহুত কৰিলো একো লাভ নহ'ল সেইকাৰণে এবাৰ বেলেগে এবাৰ গা ভাৰী হ'লেই
মই মেলেকি কৈ দিম লাভ নাই কাটি কাটি মোৰ আগত তোৰ একো লাভ নাই মোৰ কথাৰ লৰচৰ নহয় মোৰ এক কথা বুলি যে ভীমৰ বচন মাতি আছে মোৰ ইচ্ছা অনিচ্ছাৰ কথা নেকি মই কি কৰিব লাগে কি কৰিব লাগে মই কি কৰিব লাগে কথা ক'বলৈ আহিছ একো কৰিব নোৱাৰো পাৰিব লাগিব কিয় নোৱাৰিবি ঐ বেলেকি আমি কেনেকে পাৰো কি পাৰে আপোনালোকে কি পাৰে চাগত দিয়া মাটিখিনিক হাতৰ আঙুলিকেইটা বোলাই মনৰ ইচ্ছামতে যি বনাবলৈ মন যায় বনাব পাৰো তই কিয় নোৱাৰিবি হেৰি আপুনি কি বিধৰ মিধৰ কথাবোৰ কৈছে কি কলো ভগৱানৰ বস্তু ক'ত আৰু আপোনাৰ চাকখন ক'ত কি কল তই হা তোৰ সন্তান জন্ম দিয়াটো ভগৱানৰ নিজান হা মোৰ চাকত বস্তু বনোৱাটো ভগৱানৰ নিজান নহয় হা কুমাৰক যে তোৰ মাটিৰ পাত্ৰ বনাবলৈ দিলে তোৰ বামন আৰু ৰজাক কিয় নিদিলে কি উভত কৰি নচা কথাবোৰ কৈছে আপুনি আপোনাৰ লগত তৰ্ক কৰা আৰু সাগৰ সিঁচি মানিক বিচৰা একেই কথা বুজিছে কি কলি যি উপমা দিয় দি থাক মই কৈ চলো কিন্তু এইবাৰ যদি ল'ৰা সন্তান জন্ম দিব নোৱাৰ মই কলীয়া পানীত মেলিম কৈ থলো এই ভীম কান্তই কৈ থৈছো চিনি পোৱা নাই কুমাৰৰ কথা শুনি ঘৈণীয়েক মেলেকীয়ে বৰ ভয় খালে কিন্তু কি দুৰ্কপাল এইবাৰো কুমাৰণীৰ ছোৱালী এজনীয়ে জন্ম হ'ল ছোৱালী জন্ম হোৱা দেখি কুমাৰণীৰ ভয়ত অন্তকণ্ঠ শুকাই গ'ল আৰু কুমাৰণীৰ মাকে ছোৱালীজনী বচাই ৰাখিবলৈ তাইক নৈত উটুৱাই দিবলৈ উপদেশ দিলে সেই দেখি কুমাৰণীয়ে গিৰিয়ে গৈ পোৱাৰ আগে আগে মনে মনে পাচি এটাত ছোৱালীজনী ভৰাই নৈত উটুৱাই দিলে এয়া কি এইজনী দেখোন এজনী মানুহৰ ছোৱালী লক্ষ্মী আহেন চেহেৰাৰ এই সুন্দৰ পানী কেঁচুৱাটি কোন হৃদয়হীনা মাতৃয়ে নৈত উটুৱাই দিব পাৰিলে এই পানী কেঁচুৱা ছোৱালীটিক এতিয়া মই কি কৰোঁ ক'ত এৰোঁ নাই ছোৱালীজনীক মই তুলি তাইক মানুহ কৰিম আজিৰ পৰা তাই মোৰ ছোৱালী আৰু তাই হ'ব চিলনীৰ জীয়েক
জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কুমাৰৰে যি চিলনীয়ে নি তুলিলে অতি যতন কৰি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কেঁচুৱাৰে পৰা তুলিলে তালিলেহে তাইৰ নামে দিলে তৰা বনৰ মাজতে তৰাও মলিলেহে নাজানে মানুহৰ কথা গাভৰু হ'ল আজি কণমানি তৰা সদাগৰ তাইৰ দৰা সদাগৰে দেখি চিলনীকে সুধি তৰা কান্দিলে বিয়া পাতি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কুমাৰৰে যি চিলনীয়ে নি তুলিলে অতি যতন কৰি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কুমাৰৰে যি চিলনীয়ে নি তুলিলে অতি যতন কৰি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কেঁচুৱাৰে পৰা তুলিলে তালিলেহে তাইৰ নামে দিলে তৰা বনৰ মাজতে তৰাও মলিলেহে নাজানে মানুহৰ কথা গাভৰু হ'ল আজি কণমানি তৰা সদাগৰ তাইৰ দৰা সদাগৰে দেখি চিলনীকে সুধি তৰা কান্দিলে বিয়া পাতি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু কুমাৰৰে যি চিলনীয়ে নি তুলিলে অতি যতন কৰি চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু চিলনী জীয়েকৰ সাধু তৰা কি আই মোক এটা কথাই বহুত দিনৰ পৰা খুলি খুলি খাই আছে কি কথা আই তোক এইদৰে অকলে অকলে এৰি থৈ মই দূৰ দূৰণিলৈ গুচি যাওঁ সেই কথা ভাবিলে মোৰ বৰ ভয় লাগি থাকে অ' কিয় আই আগতেতো তুমি এনেকৈ ভয় কৰা নাছিলা শুন তৰা তই মোৰ ছোৱালী হ'লেও আচলতে তই মানুহৰহে খচ তই বেয়া নাপাবি এই মানুহ জাতিটোৰ কোনো বিশ্বাস নাই নিজকে জীৱৰ শ্ৰেষ্ঠ বুলি ক'লেও সময়ত ইহঁত আটাইতকৈ ইতৰ হৈ পৰে আৰু কোৱা আই ৰৈ গ'লা কিয় শুন হৰিণাৰ মাংসই বৈৰী তেনেকৈ তহঁতৰ ৰূপটোৱে তহঁতৰ বৈৰী সেইকাৰণে দূৰ দূৰণিলৈ গ'লে তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ চিন্তা লাগি থাকে তোমাৰ কথাটো ঠিকেই আই তুমি নথকা সময়ত মোৰো বৰ ভয় ভয় লাগি থাকে তৰা মই কথা এটা ভাবিছোঁ কি কথা আই তোৰ যদি কিবা কথাত ভয় চয় লাগে হঠাৎ মোক দৰকাৰ হয় তেতিয়াহ'লে তই মোক এই গীতটো গাই মাতিবি আগলতি কলা পাত লৰে কি
দুহাতেৰে তুলি ললো বনি কৰে বঠা ডালি উজায়ে যায় নৌকাখনি ভতিয়াই যায় মনৰ নদী উজায়ে যায় নৌকাখনি ভতিয়াই যায় মনৰ নদী কিহতেনো এৰি থৈ যাওঁ নিজৰে গাঁওখনি উপজা ঘৰখনি বনিজৰে নাওখনি মেলি দিলো চৈ বান্ধি দুহাতেৰে তুলি ললো বনি কৰে বঠা ডালি কিবা দেখিলি নে কিয় নাহৰ দক্ষিণ ফালে এডোখৰ মুকলি ঠাই দেখা গৈছে দেউতা পিছে দেউতা পিছে বুলিলি যে তাৰ পিছফালে এখন ডাঙৰ হাবি আছে ভাবি থাকিলেও উপায় নাই বুজিছ নাহৰ এই নাৱৰীয়া কেইটাই নাও বাই বাই ভাগৰি পৰিছে গতিকে ইয়াতে তৌ খুটি মাৰি খোৱা লোৱাৰ কিবা এটা দিহা কৰিবলৈ দে ভাল দেউতা দুবিবৰ হ'ল ৰঙা বেলি নামঘৰত দবাৰ ধ্বনি ৰিণিকি শুনো আই নামৰ গুণগুণনি তুলুং ভুতুং নৌকাখনি লাগে কিয় খেলি মেলি তুলুং ভুতুং নৌকাখনি লাগে কিয় খেলি মেলি ইপাৰো নাই সিপাৰো নাই বুকুতে আমনি দুই নাও দুভৰি বনিজৰে নাওখনি মেলি দিলো চৈ বান্ধি দুহাতেৰে তুলি ললো বনি কৰে বঠা ডালি নাহৰ সদাগৰ দেউতা তহঁতে ৰন্ধা বঢ়াখিনি কৰ হয় দেউতা মই অলপ হাবিৰ মাজৰ পৰা আহোঁ হাবিৰ মাজলৈ অকলে নোযোৱাই ভাল হ'ব নেকি অচিন ঠাই তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে অচিন ঠাইকো আপোন কৰি ল'ব পৰাৰ কাৰণেই সাজি মই সদাগৰ
কি ভীষণ গৰম সূৰ্য দেৱতায়ো তাপ বৰষিবলৈ আজিহে পালেনে ক'ৰবাত অকণমান চাহ নেপালে আজি ঘৰ গৈ নেপামগৈ কিজানি সৌজোপা এজোপা প্ৰকাণ্ড আহত গছ তাৰ ডাল পাতে গোটেইখন ছাঁ পেলাই আছে জিৰ বতাহ এচাতিও মাৰি আছে তাতে অলপ জিৰণি ল'বগৈ লাগিব বেলিটো লহিয়ালে পুনৰ যাত্ৰা আৰম্ভ কৰিব লাগিব যাওঁ ৰক্ষা এডাল কি এডাল দেখোন চুলি কিন্তু ইমান দীঘল চুলি নিশ্চয় তিৰোতা মানুহৰ চুলি হ'ব কিন্তু ইমান নিৰ্জন ঠাইত তিৰোতা মানুহ আহিল ক'ৰ পৰা নিশ্চয় ওপৰত কোনোবা আছে ইমানবিলাক ডাল পাত একোৱেই নেদেখি দেখোন একেবাৰে ওপৰ ডালটোত দেখোন সেইজনী এজনী গাভৰু ছোৱালী হেৰা গাভৰুজনী তুমি দেৱতা নে দানৱী কোনোবাই মতা যেন শুনিলোঁ দেখোন কাৰ মাত এইটো চিলনীয়াৰ মাতটো এইটো নহয় কোনোবাই তলৰ পৰা মতা যেন পাইছোঁ শুনিছানে হেৰা তোমাকে কৈছো তুমি তললৈ আহাচোন সৌটো দেখোন গছৰ তলৰ পৰা কিবা এটাই মোকেই মতা যেন লাগিছে কিনো এইটো এই ভৰ দুপৰীয়াখন তুমি গছৰ ওপৰত উঠি কি কৰি আছা দেখাত দেখোন মোৰ নিচিনাই চিলনীয়াই কোৱাৰ দৰে এয়াই মানুহ নেকি চাওঁ তললৈ নামি আহাচোন সৰ্বনাশ ই দেখোন মোকেই মাতিছে নাই নাই মই এতিয়া চিলনীয়াইক মাতিবই লাগিব আগলতি কলা লৰে কিশোৰে চিলনীয়াই আগতে পৰে কি হ'ল তৰা ইমান ইনাই বিনাই মোক কিয় মাতিলি চিলনীয়াই গছৰ তললৈ চোৱাচোন সৌটো কি জীৱ জীৱ ক'ত সেইটো দেখোন মানুহ মানুহ তই ইমান দিনে মানুহ দেখা নাছিলি কাৰণে চিনি পোৱা নাই তই এই মানুহ জাতিৰেই সঁচ যিয়ে নহওকাই মানুহটোৱে অথনিৰ পৰা মোক কিবা কিবি কৈ আছে হয় নেকি মই তললৈ গৈ আঁতিগুৰি লৈ আহোঁ কোন তুমি কোনে মাতিছে মোক মই চিলনীয়ে মাতিছোঁ তই মানে তুমি কিন্তু
চিলনী হৈ তুমি কেনেকৈ কথা কৈছা? সেইবোৰ বাদ দিয়া। আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। তুমি মোৰ জীক কিয় মাতি আছিলা? যি মানে সেই গছৰ ওপৰত বহি থকা ধুনীয়া গাভৰু ছোৱালীজনী তোমাৰেই জীয়ৰী? হয়, তাই মোৰেই ছোৱালী। তাইৰ নাম তৰা। তৰা? কিন্তু তাই তোমাৰ জীয়ৰী কেনেকৈ হ'ল? শুনা, মই তাইক নৈত উটি অহাৰ পৰা তুলি আনি ডাঙৰ দীঘল কৰিছোঁ। সেইকাৰণেই তাই মোৰ জী। এতিয়া তুমি কোৱাচোন, তুমি কোন? কি উদ্দেশ্য কৰি এইফালে আহিছা? শুনা তেন্তে চিলনী আই, মোৰ পৰিচয় শুনা। মই হ'লো সদাগৰ, যথেষ্ট চহকী মানুহ, আৰু মোৰ যথেষ্ট ধন সম্পত্তি আছে। বিভিন্ন ঠাইত বনিজ কৰি এইফালে আহি থাকোঁতে প্ৰচণ্ড ৰ'দত তিষ্ঠিব নোৱাৰি জিৰণি লওঁ বুলি এই গছজোপাৰ তলতে অলপ শুইছিলোঁ। এনেতে তোমাৰ জীয়ৰীৰ মূৰৰ পৰা এডাল দীঘল প্ৰকাণ্ড চুলি মোৰ গাতে পৰিল। ওপৰলৈ কিনো আছে বুলি চাই পঠিয়াওঁতে তোমাৰ জীয়ৰীক দেখিলোঁ। সেইটো বাৰু বুজিলোঁ, কিন্তু সদাগৰ, তুমি মোৰ জীক কিয় মাতি আছিলা? শুনা চিলনী আই, তোমাৰ জীয়ৰীৰ অপৰূপ সৌন্দৰ্যই মোক খন্তেকতে মুগ্ধ কৰি পেলাইছিল, আৰু সেইবাবেই তেওঁৰ লগত পৰিচয় হ'বলৈহে মই মাতি পঠাইছিলোঁ। কিন্তু কি ৰৈ গলা যে? খোৱা। শুনা চিলনী আই, মোৰ বৰ্তমান 7জনী ঘৈণী আছে। তুমি যদি সেইবোৰ আপত্তি নকৰি তৰাক মোৰ লগত বিয়া দিয়া, তেতিয়াহ'লে মই তোমাক কথা দিছোঁ, তাইক মই সুখে সন্তোষেৰে ৰাখিম। তাইক মই কোনো দিন দুখ কষ্ট নিদিওঁ। সেয়াই মোৰ কথা। এতিয়া যি কৰা সকলো তোমাৰ ওপৰতেই। আইতা, তাৰপিছত চিলনীয়ে কি কৰিলে? তাৰ পাছত চিলনীয়ে বহুত ভাবি চিন্তি তৰা সদাগৰলৈ বিয়া দিবলৈ ঠিক কৰিলে, আৰু সদাগৰেও তৰাক বিয়া কৰাই ঘৰলৈ লৈ আহিলে। আইদেউ, অ' আইদেউ, আইদেউ। নাহৰ ৰ'বা ৰ'বা, ইমান উত্তাল হ'ব নালাগে। সদাগৰ দেউতাই বেপাৰ কৰি সুকলমে ঘূৰি আহিছে। মই আগতীয়াকৈ তোমালোকক বেলেগ এটা বতৰা দিবলৈহে আহিলোঁ। বতাহী বাইদেউ, বতাহী বাইদেউ, বেগাই আহা। বঙহৰদেৱে বেপাৰ শেষ কৰি উভতি আহিছে। বঙহৰদেউ আহিছে? মোৰ শুনিয়ে গা শাখান আখন কৰিছে। আমালৈ বা কি আনিছে? আনিছে তোমালোকলৈ সকলো হেঁপাহ পলোৱাই বস্তু আনিছে। সেইবোৰৰ হিচাপ পাছতো হ'ব। মই অহাৰ কাৰণটো বেলেগ। কি? নকইনা আহিছে। নকইনা? ক'ৰ নকইনা? ক'ৰ হ'ব, ঘৰৰে আকৌ। ঘৰৰ? বেপাৰৰ পৰা উভতি অহাৰ পৰত সদাগৰ দেউতাই এগৰাকী অত্যন্ত ৰূপৱতী কন্যাক বিয়া কৰাই আনিছে। তেওঁৰ ৰূপেই চাবা নে গুণেই চাবা, একেবাৰে যেন সৰগৰ অপেশ্বৰীহে। এই হ'ল তৰা। তহঁতবিলাক যেনেকৈ মোৰ ঘৈণী, এইও মোৰ ঘৈণী। গতিকে তহঁত সকলোৱে সমিল মিলেৰে থাকিবি। তৰা, এই হ'ল বতাহী, মোৰ প্ৰথম ঘৈণী, আৰু এয়া হ'ল দুবৰী, মোৰ দ্বিতীয় ঘৈণী। দুবৰী, বাকী কেইজনী কলৈ গ'ল? মই মাতিছিলোঁ বুলি কৈছিল নে নাই? কৈছিলোঁ বঙহৰদেউ। সিহঁতে নিজৰ নিজৰ কেঁচুৱাৰ জঞ্জাল মাৰি আছে বঙহৰদেউ। কি? মই আদেশ কৰাৰ পিছতো সিহঁতে সময় উলিয়াব নোৱাৰিলেনে? ঠিক আছে, ইয়াৰ ব্যৱস্থা মই পিছত কৰিম। এতিয়া শুন। কওক বঙহৰদেউ। এই তৰাক তহঁতে নিজৰ সৰু ভনী বুলি ভাবিবি, আৰু তৰা, তয়ো ইহঁতক
নিজৰ বাই বুলি ভাবিবি বুজিলি নহয় এতিয়া তহঁত যা নাহৰ তই কাঞ্চনাক মই মতা বুলি কবি গৈছোন প্ৰণাম বঙহৰদেউ আপুনি বোলে মোক মতাইছিল মই আদেশ দিয়াৰ পিছতো তই ইমান বিলম্ব কৰিলি কিয় বঙহৰদেউ এই অভাগে আপোনাৰ আৰু নছোৱালীৰ কাৰণে চাউল মুঠিৰ দিহা কৰিছিলোঁ হয় নেকি শুনাচোন তেনেহ'লে আজিৰ চাউল মুঠিত তই কি জুতি লগাইছ শুনো দুখ নধৰিব বঙহৰদেউ আপুনিও আজি বনিজৰ পৰা আহিছে তাতে আকৌ নছোৱালীও ঘৰ সোমাইছে ভাবিলোঁ কি ভাবিলি আজিৰ সাজটো যেনতেন হ'লে ভাল নহ'ব সেইবাবে আৰু কি হেৰ সোনকালে কচোন কি ৰান্ধিলি বঙহৰদেউ পৰহিয়ে ৰাতিৰামে কলপাতত বন্ধা হৰিণাৰ মাংস লৈ আহিছিল তাৰে পিছঠেঙৰ পিৰা এটা শুকান থেকেৰাৰ লগত ধান খেৰৰ জুইত পুৰিছোঁ কি শুনি একেবাৰে মোৰ জিভাৰ পানী পৰি গৈছে কচোন আৰু কি ৰান্ধিলি আজি ৰাতিপুৱা মলুকাই টুকুৰি জপিয়াই থকা কাৱৈ মাছ দি থৈ গৈছিল তাৰে একুৰি ঢেকীয়া শাকৰ লগত নেমু টেঙা দিও ৰান্ধিছোঁ কি আৰু আপুনি ভাল পায় কাৰণে মাটিমাহৰ লগত পাতিহাঁহৰ মঙহো ৰান্ধিছোঁ হয় নেকি তেনেহ'লে আৰু পলম কৰাৰ কি প্ৰয়োজন বল ইফালে মোৰ ভোকত পেটটোৱে পাক মাৰি ধৰিছে সকলোৱে আজি এসাঁজ সুখেৰে খাই লওঁ বল বতাহী বাইদেউ হা কি কৰি আছেনো কিনো কৰিবি অ ভাতকেইটা খাই পেলাই অলপ পাতিত পৰিম বুলি ভাবিছিলোঁ কিনো কৰিবি অ সেই শাখিনীজনী অহাৰ পৰা পাতিখনো যেন একেবাৰে শিলৰ দৰে হৈ পৰিছে এ নকব আৰু বাইদেউ এই জখিনীজনীয়ে আমাৰ বুকুত জুই দিবলৈহে আহিলে আপুনিতো চিন্তাত শুব নোৱাৰা হৈছে আৰু মোৰতো পেটলৈকে ভাত নোযোৱা হৈছে হয়নে দুবৰী হয়তো নাক পিছে দুবৰী আমাৰে এনেকুৱা হৈছে নে বাকী কেইজনীৰো হৈছে বাইদেউ সকলোৰে একে অৱস্থা যমুনা কাঞ্চন মেনকা পদুমী সকলোৰে একে অৱস্থা আজিকালি সকলোৰে গাবোৰ কিবা ইচ্ছাত বিচাত কৰি থকা হ'ল হয়নে দুবৰী অতো কাঞ্চনেতো মোক সদায় কৈ আছে বোলে দুবৰী বাইদেউ সোনকালে কিবা এটা হেষ্ট কৰা ভাল হ'ব হেৰা তাই ঠিকেই কৈছে সেইজনী শাখিনীয়ে আহি আমাৰ সুখৰ বৰঘৰত ৰাজধানীৰ দৰে থাকিব আৰু আমি বাকী কেইজনীয়েহে বান্দিৰ দৰে থাকিব লাগিব এইটো জানো হ'ব পাৰে দুবৰী পিছে বাইদেউ আমিনো কি কৰিম কিনো কৰিবি পিছে মই এটা উপায় ভাবি থৈছো তুমি বা কি কোৱা উপায় ভাবিছ কিনো উপায় ভাবিছ তুমি বাৰু এটা কথা মন কৰিছানে কি কথা দুবৰী তৰা মানে আমাৰ এই চিলনী জীয়েকৰ হাতযোৰ একেবাৰে মাখনৰ দৰে কোমল যেন চুলি গাখীৰৰ ফেনৰ দৰে জয়হে পৰিব কথাটোতো ঠিকেই পিছে তাৰ পৰানো কি হ'ব বুজা নাই আচলতে তাই জীৱনত কোনো কামেই কৰি পোৱা নাই নহলেনো তিৰোতা মানুহে কৰা কামবোৰ কৰিলে তাইৰ হাতৰ অৱস্থা তেনে হৈ থাকেনে এৰা কথাটোতো ঠিকেই পিছে তাৰ পৰানো আমাৰ কি হ'ব বাইদেউ মই খুটপুচ কৰি গম পাইছো তাই অন্য কাম নালাগে ভাতেই বনাব নাজানে তেনেহলে আৰু কি এদিন আমি আটাই মিলি তাইক ভাত আঞ্জা বনাবলৈ কম আৰু তাই যেতিয়া ভাত আঞ্জা বনাব নোৱাৰিব আচল কথাটোতো আমাৰ গিৰিহঁতে গম পাবই তাই যদি ভাত ৰান্ধিব জানে পিছে আমাকহে কোৱা নাই বাইদেউ তাৰ কাৰণেও মই অন্য এটা উপায় উলিয়াই থৈছো নহয় কি উপায়নো উলিয়ালা তুমি সেইটো মই সময়ত কম পিছে এতিয়া ব'লা আমি
আটাই মিলি তাইক ভাত আঞ্জা বনাবলৈ কওঁগে ব'লা ব'লা এতিয়া কি হ'ব? মইতো জীৱনত কেতিয়াও ৰান্ধি পোৱা নাই। আকৌ নাৰান্ধিলেও বঙহৰদেৱে কথাটো গম পাব। তেওঁ লঘোণে থাকিব লাগিলে মই ৰৌ ৰৌ নৰকত পৰিম। নাই নাই, মই এতিয়াই চিলনী আইক মাতিম। আগলতি কলা লৰে কিশোৰে চিলনী তৰা আই, তুমি আহিলা? তই মোক ইমান আঁতৰ হৈ মাতিলে মই নাহি পাৰোঁনে? কচোন মোক কিয় মাতিছিলি? আই, মই বৰ বিপদত পৰিছোঁ। কি বিপদত পৰিছ মোক খুলি কচোন। বাইদেউহঁতে মোক ভাত ৰান্ধিবলৈ দিছে। বাইদেউহঁতে মানে তোৰ সতিনীহঁতে? হয় আই। বুজিলোঁ। মই যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল। ঠিক আছে, ময়ো ইয়াৰ যথাযথ উত্তৰ দিব লাগিব। কি হ'ল আই? তুমি একো নকলা যে? শুন তৰা, তই একো চিন্তা নকৰিবি। কেনেকৈ ৰান্ধিব লাগে মই কৈ দিছোঁ। শুন, এটা চৰুত অলপ পানী দি তাতে অলপ চাউল দিবি আৰু আন এচৰু পানীত এডাল শাক দি চৰু দুটাৰ তলত কাঠখৰি দুডাল দি তই আখল ঘৰৰ পৰা ওলাই আহিবি আৰু দেখিবি চৰুত অক্ষয় ভাত আৰু আঞ্জা হৈ আছে। বুজিলিনে? বুজিলোঁ আই। তেনেহ'লে মই এতিয়া যাওঁ, তই মই কোৱাৰ দৰে কৰিবি। হ'ব আই, মই তেনেকৈয়ে কৰিম। সোনকালে মাটিবোৰ বাজলৈ উলিয়াই চাফা কৰি দেচোন। কৰি আছোঁ বাইদেউ, ৰ'ব। মেনকা, থালখন ভালকে পাত। পাতিছোঁ বাইদেউ। কাঞ্চন, যমুনা, তহঁতে কথাবোৰ মনত ৰাখিছ নহয়? ৰাখিছোঁ বাইদেউ। তৰাই লাগিলে যিমানে ভাত আঞ্জা নিদিয়ক সকলো কাঁহীৰ তলৰ গাঁতলৈকেহে যাব। পিছে বতাহী বাইদেউ, এই কমলাজনীৰ দেখোন দেখা শুনা নাই। পিছত আহি নজনা নুশুনাকৈ আমাৰ গোটেই ফন্দি উদুঙাই নিদিয়েতো। সেইটোৱেইটো চিন্তা হ'ল। আজিনো বঙহৰদেৱে তাইক কিয় ওচৰত ৰাখি থৈছে সেইটোহে বুজি নাপালোঁ। হ'ব দিয়ক বাইদেউ, কমলাক আমাৰ ভণ্টিৰ ভুভা দিব নালাগে। আমি কেইজনীয়ে মিলি তৰাক যিটোহে শিক্ষা দিম তাইৰ কঁকাল তাতেই বেকা হ'ব। চিলনী আই,
তুমি মোক আজি ৰক্ষা কৰিলা। কি হ'ল বাইদেউ? মই বাৰু ভাত নিদিয়াকৈ গুচি গ'লো নেকি? ভাত নিদিয়া নহয়ও তৰা, ইমান যে ভোক লাগিছিল, আঞ্জা দিয়াৰ আগতে ভাত খাই শেষ কৰিলো। শেষ কৰিলো হয় দুপৰি, পিছে পেটৰ চুক এটাই নভৰিল। তোৰ ভৰিল নে? একেবাৰে ভৰা নাই। অকল তোমালোকৰে নহয় বাইদেউ, মোৰো ভৰা নাই। হেৰ' ব্ৰজপাত পৰাৰ দৰে কি চাই আছ? সোনকালে ভাত আনগৈ যা। খাই চাওকচোন, বৰ ভাল হৈছে। খাই চাওক, খাই চাওক, খাই চাওক, খাই চাওকচোন। অঁ খাব। বাইদেউ ভাল হৈছে। বুজিছ দুবৰি, ভুল আমাৰেই। পেটত ভোক থাকিলেও সেই ডাইনীজনীয়ে বনোৱা ভাত আঞ্জা আমি খাব নালাগিছিল। কথাটো বাৰু হয় বাইদেউ, এইবাৰ পিছে আমি হাৰিলোঁ, কিন্তু এইবাৰ নতুনকৈ মই যি ফন্দি পাতিছোঁ নক'ব আৰু বাইদেউ, এইবাৰ তাই কৰিব নোৱাৰাটো খাটাং। পাগলতি কলা লৰে কি সৰে
আই তৰা মোক কিয় মাতিলি সতিনীহঁতে আকৌ কিবা কাম কৰিবলৈ দিছে নেকি আই বাইদেউহঁতে আজি মোক গৰু গোহালিটো অঁতাবলৈ দিছে মই এতিয়া কি কৰোঁ আই গোহালিটো কেনেকৈ অঁতাম তাকে সুধিবলৈকে তোমাক মাতিছোঁ আই তই চিন্তা কৰিব নালাগে বাঢ়নীটোৰ কাঠি এডাল লৈ গোহালিটোৰ ইফাললৈ বুলাই যাবি দেখিবি গোহালিটো চিকুণ হৈ পৰিছে তেনেকৈ কৰিলেই গোহালিটো চিকুণ হৈ যাবনে আই তই সেইবোৰ চিন্তা কৰিবৰ দৰকাৰ নাই মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিবি মই এতিয়া যাওঁ কিমতে ভকতি কৰিবু তোমাক নাহৰ। দেউতা এই গুৰগুৰিটোৰ ৰঙঠাটো নুমালে হ'বলৈ জ্বলাই দে সদাগৰ দেউতা মই নতুন অঙঠা এটা আনিছিলোঁৱেই ৰ'ব জ্বলাই দিছোঁ এই ল নাহৰ সদাগৰ দেউতা সেই আমাৰ গোহালিটো আজি কোনে অঁতাইছিল সু মাৰি ভাত খাব পৰাকৈ চিকুণাই থোৱা গোহালিটোত তেন্তে দেউতা ঈশ্বৰৰ চকুত পৰিলে কিয়নো নপৰিব আমাৰ সেই গয়াৰাজৰে চকুত পৰিছে যেতিয়া দেউতা ঈশ্বৰনো চকুত নপৰিবনে হেৰ' তই মই সোধা প্ৰশ্নটোৰ উত্তৰ নিদি কি আংবাংখন আৰম্ভ কৰিছ সেইটো আৰু সুধিব লগা কথা নে দেউতা আপুনি মন কৰক আজি অত দিনে 7জনী আয়ে এনেদৰে জানো গোহালি চফা কৰি ৰাখিব জানিছিল তই আকৌ পাক লগাই কথা ক'বলৈ আৰম্ভ কৰিলি হেৰ' পোনপটীয়াকৈ কচোন পোনপটীয়াকৈ কৈছোঁ দেউতা আগৰ সাতুগৰাকী আইদেউক বাদ দিলে ঘৰখনত আৰু তিৰোতা মানুহ বেলেগ কোন আছে তাৰ মানে তৰা দেউতাই একেবাৰে আচলতে ধৰিছে তই এটা কাম কৰচোন সদাগৰ দেউতা এই ইহঁত কেইজনীক মই মতা বুলি কৈ যা হ'ব দেউতা আপুনি বোলে আমাক মাতিছিল মাতিছিলোঁ মই মন কৰিছোঁ তহঁত আটাইকেইজনী আজি কেইদিনমানৰ পৰা মোৰ পৰা অলপ নিলগে থাকিবলৈ লৈছ কিয় সেইটো কথা আমাক নুসুধাই ভাল হ'ব নেকি শুন দুবৰী তহঁতক মই ইয়ালৈ যুক্তি তৰ্কৰ পাতনি মেলিবলৈ মতা নাই আজি কিমান তাৰিখ তহঁতৰ মনত আছেনে মেনকা কচোন বছৰেকৰ বিহুটো যে আহি পালেহি তহঁতে খবৰ ৰাখিছনে খবৰ আছে কিয় নাথাকিব পিছে আজি হঠাৎ যে বিহুৰ কথা মনত পৰিল শুন তহঁতে মই বিহুত পিন্ধিবলৈ চুৰিয়া গামোচা আৰু চোলা বাবি আৰু তহঁত কিজনীৰ ভিতৰত কোনে কিমান ভাল কাপোৰ বৈছ মই চাম বুজিলি হওক কি হলো তোৰ মুখৰ পৰা দেখোন একেদিন হাঁহি নুগুচাই হলো কাঞ্চন বাইদেউ আপোনাৰো যে কথা আৰু আপোনাৰ চাগে হাঁহি ওলোৱাই নাই পিছে কথা এটা গম পাইছেনে নে বাইদেউ কি কথা এইবাৰ হাইঠা মাটিত পৰিল কি হাইঠা মাটিত পৰা কথা কলিও কাঞ্চন বাইদেউ আপুনিও একো নাজানে দিয়ক এই তৰাৰ কথা কৈছো আকৌ
তাই আকৌ কি কৰিলে? এইবাৰহে তাই লাজত পৰিব। তাই যে বোৱা কটাৰ কাম নাজানে সেইটো একেবাৰে ধুৰুপ। মই সেইবোৰ বিশ্বাস নকৰো দেই। তাই দেখাতহে নিৰীহ নিপানী, আচলতে তাই তলে পুতল। আগৰ কেইবাৰ দেখা নাই, ওলোটাই আমি লাজত পৰিলো। আগৰ কথা বাদ দিয়ক বাইদেউ, এইবাৰ আপুনি চাই থাকক, তাই তল পৰিবই পৰিব। মোৰ মনে নধৰে দেই। বাইদেউ, তাই যদি বোৱা কটাৰ কাম জানিলেহেঁতেন, সৌ বাইদেউৰ পিছফালে আমন জুমনকে বহি নাথাকিলহেঁতেন। হয়তো কথাটো মই এতিয়াহে মন কৰিছো। এইকেইদিনতো তাই সদায় মন মাৰি মাৰি তাত বহি আছিলে। তই ঠিকেই কৈছ বুইছ, এইবাৰহে বনৰ ৰজা ফান্দত পৰিল। মোৰ গাটো একেবাৰে ইচ্ছাতি বিচাতি কৰিছে জাননে। ৰচোন, মই পতাহী বাইদেউক খবৰটো দি আহোঁ। বিহুলৈ আৰু বেছি দিন নাই। বাইদেউহঁতে বিধে বিধে কাপোৰ আৰম্ভ কৰিলে। মই কি কৰিম? এইবাৰ বঙহৰদেৱে নিজে কাপোৰ ববলৈ কৈছে। মই যদি দিব নোৱাৰোঁ, লাজত নপৰিমনে? তেতিয়া বাৰু তেখেতে মোক মৰম নকৰা হ'ব নেকি? তেখেতৰ মৰম নাপালে মই কেনেকৈ জীয়াই থাকিম? সেয়া কমলা বাইদেৱে তাঁতৰ শালত বহি নাম গাইছে। কমলা বাইদেউ সৰু কাৰণে মোলৈ মৰমটো আছে, কিন্তু ডাঙৰ কেইজনীৰ ভয়ত একো ক'ব নোৱাৰে। নাই নাই, মই আৰু পলম কৰা উচিত নহ'ব। মই আই চিলনীক মতাই ভাল হ'ব। আগলতি কলা কি হ'ল তৰা? এইবাৰ সতিনীহঁতে নতুনকৈ কি ফন্দি পাতিছে? নহয় আই, এইবাৰ বাইদেউসকলে একো কৰা নাই। তেনেহ'লে জোঁৱাই তোৰ প্ৰতি যোৱাৰ মৰম চেনেহ শেষ হ'লেই নে? সেইটো নহয় আই। তেনেহ'লে কোন? জোঁৱাইও তোৰ লগত শত্ৰুতা আৰম্ভ কৰিলে নে? কোনো কথা নহয়। বছৰেকৰ বিহুটো পালেহি নহয়, গিৰিহঁতে আমাৰ আটাইকেইজনীকে কাপোৰ ববলৈ আদেশ দিছে। সতিনীহঁতে ইতিমধ্যে কাপোৰ বৈ অতালে। মইহে কি কৰোঁ কি নকৰোঁ ভাবি পাৰ নোপোৱা হৈছোঁ। সেইটো কথাতেনো ইমান চিন্তা কৰিব লাগেনে? তই এটা কাম কৰ, দুটা বাঁহৰ চুঙাত এজুলুকাকৈ কপাহ ভৰাই চুঙাকেইটাত সোপা দি থৈ দিবি। বিহুৰ দিনা যেতিয়া গিৰিয়েৰে কাপোৰ বিচাৰিব, তেতিয়া চুঙা দুটা আনি গিৰিয়েৰৰ হাতত দিবি। তেতিয়া কি হ'ব আই? তেতিয়া কি হ'ব সেইদিনা দেখিবিয়ে নহয়। মোৰ ওপৰত ভৰসা ৰাখ। গিৰিয়েৰৰ তোৰ প্ৰতি মৰম কমি নাযায়, বাঢ়িবহে। বুজিলি নহয়? সুন্দৰ হৈছে। দুবৰী, তই কি আনিছ চাওঁ? বঙহৰদেউ, এয়া মোৰ পিনৰ পৰা আপোনালৈ বিহু কাপোৰ। তোৰখিনিও দেখোন ভালেই লাগিছে। তৰা, চাওঁচোন, তই কি আনিছ চাওঁ। লৈ আহ। লৈ আহচোন চাওঁ।
তই কি আনিছ? মই কি কৈছো শুনিছনে নাই? ভঙহৰদেউ, মই আপোনাক ইয়াৰ বাদে আন একো দিব নোৱাৰোঁ। শুন, এইবিলাক মোক নালাগে, মোক কাপোৰ লাগে। কাপোৰ ক'ত? ইষ্টৰা, তুমি এইবোৰ কি কৰিলা? বছৰেকৰ বিহুৰ দিনা গিৰিহঁতলৈ কাপোৰ এসাঁজ দিব নোৱাৰিলা? তিৰোতা হৈ বিহুৰ দিনা গিৰিহঁতক কাপোৰ এসাঁজ দিব নোৱাৰিলে জনমটোৱে ঠিক। তুমি যদি কাপোৰ বব নাজানা আমাক কোৱা হ'লে হয়, বৈ দিলোহেঁতেন নহয়, নহয়নে? তহঁতবিলাক মনে মনে থাক। তৰা, মোক এইবোৰ নালাগে, মোক কাপোৰ লাগে। ভঙহৰদেউ, এবাৰ চুঙাকেইটা চাওকচোন, ইয়াৰ ভিতৰতে বিহুৰ কাপোৰ আছে। চাওঁচোন দে। অঁ, হয়তো আকৌ। সেইখন দেখোন চুৰিয়া আৰু এইখন গামোচা। সেইটোত কি আছে চাওঁ। সেইটো দেখোন পাটৰ চোলা। এইখন চেলেং কাপোৰ। ঐ, এয়া চা, দেখিলি? তহঁত সাতোজনীয়ে বৈ দিয়ে কাপোৰ চা আৰু তৰাই বৈ দিয়ে কাপোৰ চা। তহঁতৰ এইবিলাক কাপোৰ নে সূতা কানি? হা, এইবিলাক পিন্ধাতকৈ কাটি কুটি পেলাই দিয়াই ভাল, বুজিছ? তাৰপিছতে আইতা কি হ'ল? তাৰপিছত সতিনীহঁতে গম পালে যে এজনী চিলনী আহি তৰাক এনেদৰে বুদ্ধিবোৰ দি থৈ যায়। আৰু সেইকাৰণে তেতিয়া সিহঁতে সেই চিলনীজনী মাৰিবলৈ বুদ্ধি ভাবিবলৈ ধৰিলে। এইবোৰ কথা দুবৰী বাইদেউ, কি হ'ল? কি হ'ল জানেনে নাই? তৰাই কিন্তু চিলনীক মৰাৰ কোনো সংসূত্ৰকে নাপালে। তৰা, কি ভাবি আছা? একো ভবা নাই কমলা বাইদেউ। তাৰ পাছত তৰাই মাকক কতবাৰ ইনাই বিনাই মাতিলে, কিন্তু মাক আৰু ক'ৰ পৰা আহিব? আগলতি কলা লৰে কিশোৰে চিলনী
এনেকৈয়ে কিছুদিন চলি গ'ল। তাৰ পাছত সদাগৰে পুনৰ বেপাৰ কৰিবলৈ ওলাল। শুনক, বেপাৰৰ পৰা মই ঘূৰি আহোঁতে কিমান দিন লাগে কোনো ঠিক নাই। গতিকে এইকেইদিনত যাতে তহঁতৰ কোনেও তৰাক কোনো কথাত দুখ নিদিয়। বঙহৰদেৱে কথাষাৰ কৈ আমাক দুখহে দিলে। পতাহী বাইদেৱে ঠিকেই কৈছে, আমিনো তৰাক কোনদিনা দুখ দিবলৈ তই মনে মনে থাক দুবৰি। ইমান দিনে মই তহঁতৰ লগত সংসাৰ কৰি তহঁতক হাড়ে হিমজুৱে চিনি পাই গৈছো। মুঠতে তহঁতক কৈ থলো, ঘূৰি আহি যদি মই শুনো যে তহঁতে কোনো কথাত তৰাক দুখ দিছ, তেতিয়াহ'লে কিন্তু তহঁত গোটেইকেইজনীকে কাটি টুকুৰা টুকুৰ কৰিম। মই আহিছো। বাইদেউ শুনিলা, এই বেটীয়ে বঙহৰ দেউৰ মন এনেকৈ মুহিলে যেন বঙহৰ দেৱে আমাক চকুৰ কুটা দাঁতৰ শালহেন দেখা পোৱা হ'ল। চাই থাক কাঞ্চন, তাইক তৰাক যদি মই এবাৰ শাস্তি দিব নোৱাৰো নহয়, মোৰ নাম বতাহী নহয়। বাইদেউ কথা এটা গম পাইছেনে নাই? কি কথা মেনকা? আমাৰ নদীৰ ঘাটত মুদৈতাই নাও বান্ধিছেহি নহয়। তাৰ নাও উঠি কিমান বস্তু, গামখাৰু, সেন্দুৰ, থুৰিয়া, মণি, তোমাৰ যে দেখিলে চকু থৰেই হৈ যাব। হয়নে? হয় বাইদেউ, যমুনা আৰু মই নিজ চকুৰে চাই আহিছো। কোনটো লওঁ কোনটো নলওঁ লাগে দেখিলে। চে, মুদৈয়ে বৰ বেয়া সময়ত বেহা বেপাৰ কৰিব আহিল নহয়। কিয়? কি হ'ল বাইদেউ? হেৰ' গিৰিহঁত ঘৰত নাই, ধনবিতনো ক'ত পাবি? বৰপেৰাৰ কাঠি কোঠা আকৌ সেই জখিনীজনীৰ হাততহে দি থৈ গৈছে। ইছ বতাহী বাইদেউ, তুমিও যে বৰ নিমাখিতজনী হৈ আছা দেই। কিয়নো কলি আকৌ? আমি হবলা ধনবিত দি বস্তু কিনিবলৈ যাম। তেতিয়াহ'লে তোক মুদৈয়ে সেই মুখখন চাই বস্তু দিব। মোৰ মুখ চাই নিদিয়ে হয়, কিন্তু তৰাৰ মুখ চাইটো দিব। তৰাৰ মুখ চাই দিব? কি হ'ল বুজি পোৱা নাই? মই এডাল কাৰেৰে দুটা চৰাই মৰাৰ বুদ্ধি কৰি থৈ আহিছো। তই কি কৈছ ভাঙি পাতি নকওঁ কিয় মেনকা? আমি তৰাক ভুলাই মেলি নি বস্তু চোৱাৰ চলেৰে নাৱত তুলি দিমগৈ, আৰু মুদৈ চেক বুজি নাও মেলি দিব। আৰু তাই নাৱত উঠি কোনবা ধুবুৰী পাবগৈ। নাহৰ, সদাগৰ দেউতা, আমি বাৰু ঘৰলৈ কিমান দিনৰ মূৰত উভতিছো? এই ভাল কথা কৈছে দেউতা। বেপাৰত গ'লে দেখোন আপোনাৰ দিন বাৰ মাহৰ কোনো হিচাপেই নাথাকে। কিয় কলিনো? আপোনাৰ কথাটোকে মন কৰকচোন, আজি আমি পুৰা 10 মাহৰ মূৰৰ কথাই ঘৰলৈ উভতিছো। কি 10 মাহ? ইমান দিনে সেই শাকিনী কেইজনীয়ে মোৰ তৰাক জীয়াই ৰাখিছেনে বাৰু? এষাৰ কথা আছে নহয় দেউতা, বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, সেই হৰিয়ে ৰাখিব আৰু। নাহৰ, সদাগৰ দেউতা, কোনোবা তিৰোতা মানুহে বিনাই থকা যেন লাগিছে। হয় দেউতা, কোনোবা তিৰোতা মানুহ এজনীয়ে পাৰ বহি বিনাই আছে। এৰা, সেই মানুহজনী বৰ দুখত পৰিছে যেন পাইছো বুজিছ। এটা কাম কৰ। কি দেউতা? নাওখন ঘাটলৈ চপাই দে, আৰু তই গৈ বুজ লৈ গৈ কি হৈছে। ভাল দেউতা। ঐ, নাও কাষলৈ চপাই দে।
হেৰা মানুহজনী, তোমাৰ কি হৈছে? তুমি এনেদৰে কিয় বিনাই আছা? চাওঁ, মই কি কৈছোঁ শুনিছানে নাই? তুমি চিন্তা কৰিব নালাগে। আমাৰ সদাগৰ দেউতা বৰ দয়ালু পুৰুষ। তোমাৰ দুখ তেওঁ নিশ্চয় নিবাৰণ কৰিব। কোনো লাভ নাই। মোৰ চেনেহৰ চিলনী আইজনীয়ে নাথাকিল যেতিয়া মোৰ দুখ বুজোতা আৰু এই পৃথিৱীত কোনো নাই। তোমাৰ মাতটো বৰ চিনাকি চিনাকি যেন লাগিছে। এবাৰ ঘূৰি চোৱাচোন। হৰি হৰি, এয়া কি? তৰা আইদেউ? বুজিলো, ৰাখে হৰি মাৰে কোনে। মই এতিয়াই সদাগৰ দেউতাক বাতৰি দিওঁগৈ। তৰা, সদাগৰ দেউতা, তুমি? তৰা, নেকাটিবা তৰা। তৰা, মই গোটেই কেইজনীকে মই কাটি টুকুৰা কৰি। নেকালিবা, কিয় দুখ কৰিছা? নেকালিবা, বলে এতিয়াহে ভাল লাগিছে আইতা। লাগিবতো। তাৰ পিছত শুন, সদাগৰে কিন্তু তৰাক দেখা দেখিকৈ ঘৰলৈ আনিব নোখোজিলে, আৰু সেইকাৰণে ডাঙৰ পেৰা এটাত ভৰাই তৰাক ঘৰলৈ লৈ আহিল। আৰু তাৰ পিছৰ পৰা মনে মনে ভাবিবলৈ ধৰিলে এই তৰাৰ সতিনীয়েকহঁতক কেনেকৈ শাস্তি দিব পাৰি। তহঁত আটাইকেইজনীয়া, মই এই এমাহে বিভিন্ন ঠাইত বনিজ কৰি তহঁতলৈ বহুত কিবা কিবি আনিছো। তহঁত আটাইকেইজনীকে মই দেখিছো, কিন্তু তহঁতৰ মাজত যে তৰা নাই। মাত মাত, তাইকো মাত। কি হ'ল? তহঁতে দেখোন থেৰগেৰিখন কৰিছ। তাই নাই নহয় বঙহৰদেউ। নাই? কলৈ গ'ল? আজি ভালেমান দিনেই হ'ল তাই মাকৰ ঘৰলৈ গৈছে। মাকৰ ঘৰলৈ গৈছে? হয় নেকি কমলা? হয় হয় বঙহৰদেউ, আমি আটাইকেইজনীয়ে তাইক যাবলৈ বাধা দিলো, কিন্তু তাই আমাৰ হাক বচন অকণো নুশুনিলে, নহয়নে কাঞ্চন? হয় বঙহৰদেউ, বাইদেৱে ঠিকেই কৈছে, কিন্তু সেইদিনাৰ পৰা ধৰি তাই উভতিয়ে অহা নাই। তহঁতে সঁচা কথা কৈছনে? মই আকৌ ভাবিছিলো তহঁতে তাইক কিবা কৰিলে। নাই নাই, আমি আকৌ তাইক কিটো কৰিবলৈ যাম? তো আমি আকৌ কিয় মিছা মাতিম? ঐ, তোমালোকে মুখেৰে একো নামাতা কিয়? ৰ তহঁতবিলাকে যে সঁচা কথা কৈছ তাৰ প্ৰমাণ দিব লাগিব। তাৰ মানে? নাহৰ নাহৰ, আহিছো দেউতা। এইফালে সদাগৰ দেউতা, তোক যে গাঁতটো খান্দিবলৈ কৈছিলো খান্দিলি? হয় দেউতা, খান্দিলো। ইমান দকৈ খান্দিছো যে হাতীও তল যাব দেউতা। আৰু জেং জোথৰবিলাক তলত দিলি? হয় দেউতা, বাঁহৰ জেং জোথৰ কুৰকুৰা কাইদাতিটো দিছোৱে, লগতে 100 ডালমান বিষ থকা সাপো দেউতা মেলি দিছো।
আৰু লগতে দেউতা আপুনি কোৱাৰ দৰে গাঁতৰ ইমূৰৰ পৰা সিমূৰলৈ এডাল ফিটিয়াকৈ সূতা বান্ধি দিছোঁ। ঠিক আছে, তই যা। হ'ব দেউতা। তহঁতবিলাকে শুনিলি হওক, গাঁতৰ ওপৰেদি থকা সূতাডালেদি তহঁত এজনী এজনীকে পাৰ হৈ যাব লাগিব, আৰু যিয়েই সেই সূতাডালৰ ওপৰেদি পাৰ হৈ যাব পাৰিবি তাইকেই মই নিৰ্দোষী বুলি জানি। অগ্নি পৰীক্ষা। আহিবলৈ কৈছো নাই? বতাহি, ডাঙৰ হিচাপে তই আৰম্ভ কৰ। যা, যাবলৈ কৈছো নাই? দুবৰি, এবাৰ তোৰ পাল। যা। যাবলৈ কৈছো নাই তোক? সদাগৰ দেউতা, মাফ কৰি দিয়ক। তোৰ কোনো কথা মই শুনিব নোখোজো। যি আদেশ কৰিছো তাক পালন কৰ। যা। সদাগৰৰ আদেশ সিহঁতি নমনাকৈ থাকে কেনেকৈ? এজনী এজনীকৈ 6জনী ঘৈণীয়েকে এৱা সূতাৰ ওপৰেদি গৈ সূতা ছিঙি গাঁতত পৰি মৰি থাকে। কেৱল কমলা মানে সৰুজনী নপৰিল। তাই 7 বাৰ এৱা সূতাৰ ওপৰেদি অহা যোৱা কৰিলে। তাই কিয় বাচিল আইতা? তই পাহৰিলি হ'বলা মইনা। শুন, এই 7জনীৰ ভিতৰত তৰাক তাইহে বেছিকৈ মৰম কৰিছিলে, আৰু তৰাক যে সতিনীয়েকহঁতে মুদৈক বেচিছিলে তাই গমেই পোৱা নাছিলে। তৰা, তাৰ পিছত সদাগৰে তৰা আৰু কমলাৰ সৈতে সুখেৰে দিন কটাবলৈ ধৰিলে। তাৰ পিছত আমাৰো কাপোৰ কানি ক'লা হ'ল, আমিও ঘৰলৈ গুচি আহিলোঁ। চিলনী জীয়েকৰ সাধু, চিলনী জীয়েকৰ সাধু, কুমাৰৰে যি চিলনীয়ে নি তুলিলে অতি যতন কৰি। চিলনী জীয়েকৰ সাধু, চিলনী জীয়েকৰ সাধু, চিলনী জীয়েকৰ সাধু।